মই নন্দিতা। মই আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মোৰ সম্পৰ্ক মাতৃ আৰু মৰম নামৰ এই ইউটিউব চেনেলটোৰ এইটো প্ৰথম পোষ্ট। আজিকালি ল'ৰা ছোৱালীবিলাকৰ মনটো অনুসন্ধিৎসু মনেৰে কৌতূহলে ভৰা। সিহঁতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে। কিছুমান প্ৰশ্নে আমাক অসুবিধাত পেলায়, নহয় জানো? তেনে কিছুমান প্ৰশ্ন খোকোজা তাৰ সমাধান কেনেকৈ সহজ সৰল ভাষাত সিহঁতক বুজাই ক'ব পাৰি তাৰে আলোচনা কৰিম এই চেনেলটোত। মোৰ ল'ৰাটো ডাঙৰ কৰাৰ ক্ষেত্ৰত ময়ো বহু সমস্যা বিশেষকৈ অসুবিধাৰ সন্মুখীন হৈছিলোঁ, যেতিয়া সি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিল। যিবোৰ প্ৰশ্নৰ উত্তৰ কেতিয়াবা মোৰ ওচৰত আছিল, কেতিয়াবা মই বহুত ভাবিব লগাত পৰিছিলোঁ। কাৰণ সিহঁতৰ এইটো গ্ৰ'য়িং এজ, য'ত প্ৰশ্ন আৰু কৌতূহলে ভৰা মনটো যদি সন্তুষ্ট নহয় তেন্তে গোটেই জীৱনৰ কাৰণে এটা প্ৰশ্ন লৈ যায়। মোৰ ল'ৰাৰ কোনো ছোৱালী বন্ধু নাছিল। সি সদায় স্কুলৰ পৰা আহি তাৰ লগৰ ল'ৰাবিলাকৰ কথা কয়, ইয়াৰ লগত খেলিলোঁ, তাৰ লগত খেলিলোঁ। মই সুধোঁ, কি তোমাৰ কোনো ছোৱালী বন্ধু নাই নেকি? ক্লাছত কোনো ছোৱালী নাই নেকি? সি তেতিয়া কয়, বহুত ছোৱালী আছে, আমোদা আছে, ধন্যাশ্ৰী আছে, ঈশিতা আছে, লাৱণ্য আছে। মই তেতিয়াহ'লে সিহঁতৰ লগত তুমি কিয় নাখালা? তেতিয়া সি কয়, নাই মই সিহঁতক ভাল নাপাওঁ, সিহঁতি বহুত কাজিয়া কৰে। আৰু তেতিয়া সেই সময়ত সিহঁতি কি কৰিছিলে, সি আৰু তাৰ লগৰ ল'ৰা ছোৱালীবিলাকে ছোৱালীবিলাকক মানে এইবুলি জোকায় যে বয়জ আৰ দ্য বেষ্ট, গাৰ্লছ আৰ দ্য ৱৰ্ষ্ট। তেতিয়া মই ভাবিলোঁ ইয়াক এনেদৰে কথাটো বুজাব লাগিব যাতে তাৰ মনোভাৱটো সলনি হয়, সি ল'ৰা ছোৱালীক সমান দৃষ্টিৰে চাবলৈ শিকে আৰু লগতে সিহঁতক সন্মান কৰিবলৈ শিকে আৰু মাকৰ কষ্ট আৰু ত্যাগক যাতে বুজি পায়। এদিন তেনেকুৱা এটা সুবিধা মিলিল, মোৰ অসুবিধা হ'ল, মই তাক মাতি আনি ক'লোঁ যে আজি ধূপডাল তুমি দিয়া। তেতিয়া মোক সুধিলে, সদায়তো তুমি ধূপ দিয়া, আজি মোক কিয় ধূপ দিবলৈ কৈছা? তেতিয়া মই ক'লোঁ, নহয় মোৰ আজি গাটো অলপ বেয়া লাগিছে, মোৰ গাটো বেয়া, মোৰ অকণমান ব্লিডিং লিকেজ হৈছে, যাৰ বাবে মই ডাইপাৰ পিন্ধিব লগা পৰিছোঁ। সি ডাইপাৰ শব্দটো চিনি পায়, সি যিহেতু আগতে পিন্ধিছিল। তো তেতিয়া সি ক'লে, মই তুমি ধূপডাল দিয়া হা, তাৰপিছত মই তোমাক বুজাই ক'ম। মই ভালেই পালোঁ, কাৰণ মই ভাবি আছোঁ যে কেনেকৈ পাতনি নেমেলাকৈ তাক এই বিষয়ে কিবা এটা ক'ব পৰা যায় বা বুজাব পৰা যায়। সি আহিলে, তাক মই ক'লোঁ যে মোৰ তোমাৰ জন্মৰ পিছতে মোৰ তলপেটত এটা ফুটা হৈছিল, যিহেতু মোৰ C-section হৈছিলে, সেইকাৰণে তাক বুজাই ক'বলৈ মোৰ সুবিধা হ'ল যে তাৰ কাৰণে মোৰ মাহে মাহে অকণ অসুবিধা হয়, মোৰ পেইন হয়, মোৰ ব্লিডিং হয়, মোৰ গাটো বিৰাট দুৰ্বল হয়। তেতিয়া দেউতাই কেতিয়াবা অফিচৰ পৰা আহি মোক ভাতৰ তাপে গৰম কৰি দিয়ে, কেতিয়াবা ভাত বনাই। তুমি দেখিছানে নাই? কৈছে, মই দেখিছোঁ। তেতিয়াহ'লে তুমি আগতে মোক কিয় কোৱা নাছিলা? বোলো তুমিতো সৰু আছিলা তেতিয়া, মই তোমাক কেনেকৈ ক'ম? তেতিয়া সি 9 বছৰীয়া। তাৰপিছত সি মোক সুধিলে যে তোমাৰে হয়নে নে বাকী চবৰে হয়? বোলো নাই, বাকী সকলো মহিলা, আণ্টি, খুৰী, আইতা, মাহী আৰু লগত এটা বয়সত ছোৱালীবিলাকৰো হয়। ছোৱালীবোৰ যেতিয়া তোমালোক ডাঙৰ হ'বা, তোমালোক ওখ হ'বা, মাত সলনি হ'ব, এক্সট্ৰা হেয়াৰ বা নোম গজিব, তেনেদৰে ছোৱালীবিলাকৰো বিভিন্ন শাৰীৰিক মানসিক চেঞ্জ হয়। তেতিয়া ভগৱানে সিহঁতক ভৱিষ্যতে মাক হোৱাৰ কেপাচিটি দিয়ে, যাৰ দ্বাৰা সিহঁত মাক হয়, ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰে, ল'ৰা ছোৱালীক পুষ্টি প্ৰদান কৰে। চোৱাচোন তেতিয়াহ'লে ছোৱালীবোৰ কিমান শক্তিশালী আৰু সাহসী। আজিৰ পৰা তুমি মোক যেনেকৈ যিদৰে মৰম কৰা, সন্মান কৰা, ঠিক তেনেদৰে আজিৰ পৰা সকলো মহিলাকে, আণ্টিকে বা ছোৱালীবিলাকক তুমি সেই দৃষ্টিৰে চাবা। তেতিয়া সি ক'লে, মা মই বুজিলোঁ, আজিৰ পৰা মই সকলো আণ্টি বা ছোৱালীবিলাকক সেই দৃষ্টিৰে চাম, সিহঁতক সহায় কৰিম আৰু সিহঁতক কেতিয়াও নুজুকাওঁ আৰু দৰকাৰ পৰিলে সিহঁতক প্ৰটেক্ট কৰিম। তাৰ মনোভাৱটো সলনি হোৱা দেখি মোৰ বিৰাট ভাল লাগিল। আৰু তেতিয়া মই তাৰপিছত যেতিয়া মোৰ পিৰিয়ডছ হয়, সি মোক 2-এটা সহায় কৰি দিয়ে, ধূপ চাকি নিজেই দিয়ে, কেতিয়াবা দেউতাককো কয় যে দেউতা যোৱা, আজি মাৰ গাটো বেয়া, তুমি ভাত বনোৱা। এইদৰে যদি প্ৰতিজনী মহিলাই বা মাকে ল'ৰা ছোৱালীক সিহঁতৰ অপকাৰ নোহোৱাকৈ সহজ সৰল ভাষাত এনেদৰে প্ৰশ্নৰ উত্তৰ দি পেলাই সিহঁতক বুজাই ক'ব পাৰে বা সিহঁতক সন্তুষ্ট কৰিব পাৰে, তেতিয়াহ'লে মই ভাবোঁ সিহঁতৰ মনৰ মনোভাৱ সলনি হ'ব আৰু ল'ৰা ছোৱালীৰ মাজত থকা যিটো বিভেদ সেইটো নাইকিয়া হ'ব। লগতে এখন সুস্থ সমাজ আমি দিব পাৰিম আৰু এটা মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত আমি এখোজ আগবঢ়াব পাৰিম, নহয় জানো? এনেকুৱা বহুত ধৰণৰ বহু প্ৰশ্ন সিহঁতি কৰে, যিবোৰ আমাৰ অসুবিধাত পেলাই আমি অপ্ৰস্তুত হওঁ। কি ক'ম, কেনেদৰে ক'ম বা কি ক'লে সিহঁতৰ মনত বেয়া প্ৰভাৱ নপৰিব, তেনেকুৱা কিছুমান প্ৰশ্ন যদি আমি বা তাৰ সমাধান যদি আমি সকলোৱে মিলি ল'ব পাৰোঁ, মই ভাবোঁ ইয়াৰ দ্বাৰা সকলো উপকৃত হ'ব। মই কোনো বিশেষজ্ঞ নহয় বা মোৰ ইয়াৰ ওপৰত কোনো স্পেচিয়েল ডিগ্ৰীও নাই। মই কেৱল মোৰ মাক হিচাপে মোৰ ল'ৰাটোৰ মনটো বুজিবলৈ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগ, পৰামৰ্শ মোৰ প্ৰয়োজন হ'ব।
আশা কৰিলোঁ তাক পাম। আগলৈও এনেধৰণৰ প্ৰশ্ন বা তাৰ সমাধান লৈ মই আপোনালোকৰ ওচৰলৈ আগবাঢ়িম। ভিডিঅ'টো ভাল পালে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।